ভাইগহঁতৰ গাড়ী Hey guys, good morning and welcome back to my YouTube channel. আৰু এতিয়া ৰাতিপুৱাৰ বাজি আছে 9:44 আৰু মানে আজি ব্লগটো বনা মানে ভাইগ বুলি কোৱা নামৰ এজন ল'ৰা আছে মই দেখাই আছো পিছতকে মানে আমি যাম কাৰ কি কয় এটা সাৰ্ভিসিং না কি কৰিব কাৰণে তো মানে তাৰ কাৰটো মানে সাৰ্ভিসিং কৰিব কাৰণে তেজপুৰত যাম সো আজি মানে তেজপুৰত যায় হেনে কাৰ সাৰ্ভিস কৰিম আৰু কি কৰি থাকো মানে তেজপুৰত ক'ত যাও কি কৰো আপোনালোকক সব দেখাই থাকিম আৰু মানে এতিয়া কি ফোন কৰিছিলে মানে তো সি কৈছিলে মানে উলাই থাক আৰু মই গৈ আছো বুলি কে সো এতিয়া মানে মই উলাওগে আৰু সো আপোনালোকে দেখাই থাকিম আৰু ৰাস্তাত নাই কি সো চাই থাকক আৰু মই উলাই লগে লম্পেন সম্পেন পিন্ধি হেনে আৰু পিছত ডাইৰেক্ট ভাইগৰ ওচৰত লগ পাই আছো সো গাইস ফাইনালি আমি উলাই গলো ঘৰৰ পৰা আৰু তাত আছে ভাইগ মানে পুৰা একদম জোতা লুগাই হেনে পুৰা ৰেডি দেখা পাই আছে তো এতিয়া সি গণেশ দোকানত ৰখি আছে আৰু মই গৈ আছো ইফালৰ পৰা ডাইৰেক্ট ভাইগো দেখাই আছে ভাইগো কি পিন্ধি আহি আছে সো ডাইৰেক্ট ভাইগহঁতৰ ওচৰত লগ পাম নাই কি সো চাই থাকক সো এতিয়া আমি গাইস গাড়ীত বহিলো আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিলো আমি তেজপুৰ এতিয়া বৰ্তমান গৈ আছো আৰু ভাইগো গাড়ী চলাই আছে মই ভিডিও বনাই আছো আৰু সো আপোনালোকে এটা ভিডিওটো চাই থাকক না কি সো আগত কি হৈ যায় থাকে দেখাই যাম সো গাইস আমি আহি গলো এতিয়া ডিলাৰত আৰু ডিলাৰত গাড়ীটো দি দিলো বনাবৰ কাৰণে সো এতিয়া আমি মানে চেক কৰি আছো মানে ভাইগো আৰু মই মানে আমাৰ গাড়ীটো বনাই আছে না নাই সো মানে বনাবটো দিয়া হৈ গ'ল তো পিছফালে মানে So guys, finally আমি কাৰ সাৰ বনাই নাই এতিয়া আহি গলো এতিয়া টাউনলৈ যাম মানে কাৰ সাৰ পুৰা ৰেডি হৈ গ'ল আৰু বহি গ'লো এতিয়া পেট পূজা কৰিব যাব লাগে বইলাৰ মাংসৰ লগত চ' টাউনত খামগে আপোনালোকক দেখাই দিম চ' চাই দিব সো গাইস এতিয়া মানে আমি ভাত খাবৰ কাৰণে আহি আছো মিছন চাৰিআলি ইফালে সো ইফালে মানে এটা বাবুল দোকান মানে কি হোটেল বুলি এটা আছে নাম সো তাত মানে আমি ভাত সো গাইস এতিয়া মানে আমি ভাত চাত খাই হেনে ঘৰ যাব কাৰণে ওলাই আহি গলো ৰেডি হৈ গলো সো ইফালে আছে ভাইগৰ দেউতা আৰু ভাইগো আগফালে বহি আছে আৰু পিছফালে মই বিন্দাস মানে আৰামছে শুই হেনে গৈ আছো সো মানে এতিয়া ঘৰ যাও আৰু মানে বহুত টাইম থাকিলো ন ৰাতিপুৱা 9টা বাজতে আহা আছিলে আৰু এতিয়া বাজি আছে 3টা 3:30 হ'ব সো সেইকাৰণে মানে আমি এতিয়া গৈ আছো আৰু এনেকুৱাকে সেউজীয়া পথাৰখন দেখা পাই দূৰৰ পৰা আৰু মই বিন্দাস খুই মানে ভিডিও বনাই গৈ আছো সো ভিডিওটো যদি চাই ভাল পালে তেনে প্লিজ লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব আৰু মই এনেকৈ খুই গৈ আছো আৰু বহুত মানে এলা লাগিলে আৰু মানে গাটো বিষ হৈ আছে মানে বহুত টাইম থাকিলো ন
আৰাম কৰা হোৱা নাই চ' সেইকাৰণে মানে এতিয়া আমি ঘৰ গৈ আছোঁ চ' আপোনালোকে চাই থাকক